ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছো 1000 এটা যুক্তি। কিয় কৰিম ভয়? কালৈ কৰিম ভয়? ভাল লাগিলে ভাল পাওঁ বুলি কমেই। বৰ বেছি কিনো হ'ব? লাট খাম। লাঠেই যদি পোৱা নাই খাই লাইফত কিনো পালা খাই? এগ ৰোল, চাওমিন, চিকেন ফ্ৰাইড ৰাইচ। মোৰনো কি? মাজে মাজে লাট খোৱাৰ হবি। চাৰ্টাৰ বুটাম খুলি চাই যাবা। বুকুত আছে মোৰ কিমান চাপ্পলৰ দাগ। বহুতে ভাবে আমি ফাল্টু ল'ৰা। আজি এজনীৰ বাবে পাগল, কাইলৈ আন এজনী। হাই ৰে হাই, প্ৰথমজনীক পালে জানো দ্বিতীয়জনীক চাওঁ। আৰু গোলাপ ফুল ভাল লাগে বাবে আমি কি তগৰ ফুলৰ পিনে চাবও নাপায়? আৰু নাহৰ ফুল ভাল পাৰো বাবে আমি কি খৰিকাজাৰ সুগন্ধক দুৰ্গন্ধ বুলি কম? যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰ হে থাকে এনে ফিলচফি। আমিতো বহল মনৰ মানুহ, ভাল লাগে যাকে তাকে য'তে ত'তে, কলেজত, চিটি বাছত অথবা বিয়া সবাহত। আমাৰ চকুততো সকলোৱে পৰে। ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভঙা মাত, প্ৰীতি জিন্টাৰ দৰে হাইলে কাৰ গলত ডিম্পল পৰে, হেয়াৰ ষ্টাইল, কফি খোৱাৰ ভংগিমা ইত্যাদি ইত্যাদি। ঈশ্বৰ নাজানো তোমাক ক'ত আছা প্ৰভু, আমি হে কাৰো কেলকুলেশ্যনত নাহো। দুখ নকৰিবা বন্ধু। যিবোৰ ছোৱালী আমাক ভাল নাপালে তাৰ বাবে আমাৰ আফচোচ কৰিব লগা একো নাই। এক ৰাতি মদ খাম, আড্ডা দিম, চিকাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ। সময় আহিব এদিন আফচোচ কৰিব লাগিব তেওঁলোকে আমাৰ দৰে প্ৰেমিক পায়হে হেৰুৱালে। এই ছোৱালী আকৌ এবাৰ ভাল পাই চাবা নেকি? ধন্যবাদ।